Everyone, আজি এই ভিডিওত আমি যেটো ফার্স্ট চ্যাপ্টার আছে ফিজিক্সৰ ফার্স্ট ইয়াৰৰ এই চ্যাপ্টার আমি ডিসকাস কৰিম এই চ্যাপ্টার আছে ইউনিট এন্ড মেজারমেন্ট ইয়াতে আমি গোটেইখিনি বস্তু ডিসকাস কৰিবলৈ চেষ্টা কৰিম আজিৰ ভিডিওটোত আমি কেৱল ইউনিটৰ বিষয়ে ডিসকাস কৰিম যিখিনি এসআই সিস্টেম আছে লগতে সিজিএস সিস্টেম আৰু এমকে সিস্টেম আছে গোটেইখিনি বস্তু ডিসকাস কৰিম লগতে বিভিন্ন ধৰণৰ কোৱান্টিটি যেনে ডিসটেন্স মানে দূৰত্ব হ'ব পাৰে লগতে ভেলোসিটি মানে বেগ ত্বৰণ যাক এক্সিলাৰেশন বুলি কোৱা হয় ফোর্স বল এবিলাক গোটেইবিলাক টাৰ্ম আমি ডিসকাস কৰিম যাতে আমাৰ গোটেইখিনি ডাউটস ক্লিয়াৰ হৈ যায় যে এসআই সিস্টেমৰ ওপৰত কি কোৱেশ্চন আহিব পাৰে বিকজ ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ তোমালোকে যেতিয়া পেপাৰ চাবা ফাইনেল ইয়াৰ তেতিয়া দেখা পাবা যে প্ৰত্যেক বছৰে ইয়াৰ ওপৰত কোৱেশ্চন আহি আছে আৰু এটা খুব বেসিক বস্তু যেটো বস্তু সবে জানিব লাগে হে আজি আমি অকল ইউনিটখিনি ডিসকাস কৰিম আৰু ইয়াৰ নেক্সট ভিডিও কেইটাত এৰাউণ্ড 3 নাইবা 4টা ভিডিওত গোটেই চ্যাপ্টাৰটো শেষ কৰি দিম চাবা So তোমালোকে স্ক্রিনত চাবা আমি চ্যাপ্টাৰটোৰ নামটো এবাৰ লিখি দিছো মই ইউনিট এন্ড মেজারমেন্ট আশা কৰো বুজিব পাৰিছা এইটো চ্যাপ্টাৰ গতিকে ইয়াতে আমি ফাৰ্স্ট পঢ়িম ইউনিট সিস্টেম ইউনিট মানে অসমীয়াত একক বুলি কোৱা হয় ইউনিট সিস্টেম তোমালোকে পাই আহিছা ক্লাস 9 10 তে পাই আহিছা এসআই একক আছে সিজিএস একক আছে এইবিলাক বস্তু তোমালোকে অলপ পাই আহিছা গতিকে ইউনিট সিস্টেমত আমি সিস্টেম তিনিটা আছে নাম্বার 1 হৈছে এসআই সিস্টেম বুজিব পাৰিছা এসআই সিস্টেমক এমকেএস বুলি কোৱা হয় এমকেএস সিস্টেম এসআই সিস্টেমৰ এমকেএস সিস্টেম নাম্বার 2 সিজিএস সিস্টেম নাম্বার 2 হৈছে সিজিএস সিস্টেম মনত ৰাখিবা আৰু নাম্বার 3 চাবা এফপিএস সিস্টেম ওকে এটা এমকেএস মানে কি একবাৰ মাতি দিছো মই এমকেএস মানে হৈছে মিটাৰ কিলোগ্ৰাম সেকেন্ড সেন্টিমিটাৰ গ্ৰাম সেকেন্ড ফুট পাউন্ড সেকেন্ড মানে এটা একচুয়ালি ইউনিটে বুজাই আছে এককে বুজাই আছে একচুয়ালি বুজি পাইছা বিভিন্ন কোয়ান্টিটিৰ একক বুজাই আছে আৰু এবাৰ বুজাই দিছো বস্তুখিনি চাবা প্ৰথমটোৱে বুজাই মিটাৰ সেকেন্ডটোৱে বুজাই কেজি থাৰ্ডটো বুজাই সেকেন্ড মানে প্ৰথমটোৱে দৈৰ্ঘ্য বা লেন্থৰ ইউনিট বুজাই মনত ৰাখিবা থাৰ্ড সেকেন্ডটোৱে বুজাব মাছৰ ইউনিট মাছ মানে হৈছে ভৰ আৰু থাৰ্ডটোৱে বুজাব টাইম বুজাব বুজি পাইছা গতিকে প্ৰথমটোৱে বুজাব তোমাৰ লেন্থ সেকেন্ডটোৱে বুজাব তোমাৰ মাছ আৰু থাৰ্ডটোৱে বুজাব অলৱেজ ৰিমেম্বাৰ টাইম এতিয়া আমি অলপ সিস্টেমেটিক্যালি বস্তুখিনি বুজিবলৈ চেষ্টা কৰো যে একচুয়ালি কি সিস্টেমত কি ইউনিট আমি পাম চাবা সো প্ৰথমতে আমি এসআই সিস্টেমটো লিখিম এসআই সিস্টেমক কি বুলি কয় এমকেএস বুলি কয় এমকেএস এমকেএস সিস্টেম অকল এমকেএস বুলি লিখো নেক্সট হ'ব তোমাৰ সিজিএস আৰু নেক্সট হ'ব তোমাৰ এফপিএস ঠিক আছে এইকিটা আৰু এইকিটা সিস্টেমত প্ৰথমতে আমি লেন্থৰ কোয়ান্টিটি লম ফার্স্ট লেন্থ মানে লেন্থ অফ ডিসটেন্স বুলি কোৱা পাৰা ডিসপ্লেসমেন্ট বুলি কোৱা পাৰা সবৰে ইউনিট মিটাৰে হয় গতিকে গোটেইবিলাক একে কোয়ান্টিটি হয় অলমোস্ট গতিকে আমি অকল এতিয়া লেন্থ বুলি লৈছো তাৰ পিছত নেক্সট লম মাছ বুলি লম নেক্সট লম টাইম নেক্সট আমি টাইম লম নেক্সট আমি টাইম লম চাবা এতিয়া লেন্থৰ এমকেএস পদ্ধতিত এসআই ইউনিট কি হ'ব চাবা আমাৰ বেলেগ কালাৰ দি দিছো এমকেএস এমৰে যায় গতিকে লেন্থৰ একক মিটাৰ হ'ব সিজিএছত সিৰে যাব সিৰে সেন্টিমিটাৰ যাব আৰু এফপিএছত এফৰে যাব এফৰে কি যায় ফুট যাব ফুট বুজি পাইছা নেক্সট আমি মাছৰ কাৰণে চাম মাছৰ কাৰণে সেকেন্ড লেটাৰটোৱে মাছ দিয়ে গতিকে কেৰে যাব কেজি ইয়াতে সেকেন্ড লেটাৰ আছে জি গতিকে গ্ৰাম হ'ব আৰু ইয়াতে সেকেন্ড লেটাৰ আছে পি মানে পাউণ্ড হ'ব বুজি পাইছা তাত লাষ্টত যদি চাও লাষ্টত কি আছে লাষ্টৰ লেটাৰটোৱে হ'ব টাইমৰ গোটেই কিটাত সেকেন্ড আছে গতিকে এস দি দিয়া সেকেন্ড হ'ব বুজি পাইছা এইটো বস্তু ওকে সো এইকিটা হৈছে একেবাৰে ফান্ডামেন্টাল ইউনিট তদুপৰি কিতাপখনত মেনশন থকা মতে আৰু 4টা আছে টোটাল 7টা ফান্ডামেন্টাল ইউনিট আছে গতিকে আমি গোটেইকিটা জানিব লাগিব আমি এবাৰ নাম্বার 4 বুলি লিখো নাম্বার 4 লিখিম ইলেক্ট্ৰিক কারেন্ট তোমালোকে ইলেক্ট্ৰিক কারেন্টৰ বিষয়ে চ্যাপ্টাৰ ক্লাস একচুয়ালি 10 নাইবা 9 ত পাই আহিছা ইলেক্ট্ৰিক কারেন্টৰ এসআই ইউনিট হৈছে এম্পিয়াৰ মনত আছে চাগে তোমালোকৰ এম্পিয়াৰ অকল এ বুলি লিখিব পাৰি ঠিক আছে নেক্সট হ'ব টেম্পারেচার মানে হৈছে উষ্ণতা
টেম্পাৰেচাৰৰ তোমালোকে এছ আই ইউনিট জানানে কেলভিন হয় হা ডিগ্ৰী চেলচিয়াছ এইবিলাক ইউনিটো আছে কিন্তু এছ আই চিষ্টেমত ইউনিট হৈছে কেলভিন মনত ৰাখিবা কেলভিন কে বুলিও লিখিব পাৰি ইয়াক ঠিক আছে নেক্সট হ'ব তোমাৰ এমাউণ্ট অফ মেটাৰ যেটো তোমালোকে কেমিষ্ট্ৰিত খুব পাই থাকা সেইটো হৈছে মল হয়নে মল এমাউণ্ট অফ মেটাৰ হৈছে মল মনত ৰাখিবা তোমালোকে কেমিষ্ট্ৰিত পাইছা নহয় এইটো এটা ফাণ্ডামেণ্টেল ইউনিট হয় আৰু নাম্বাৰ 7 হ'ব লুমিনচিটি হ'ব একচুৱেলি এই যিবিলাক এষ্ট্ৰফিজিক্স আছে তাতে যিবিলাক চেলেষ্টিয়েল অবজেক্ট যেনেকৈ ষ্টাৰ হ'ব পাৰে নেবুলা হ'ব পাৰে এইবিলাক যেনেকৈ যিমান উজ্জ্বল বস্তু চবৰে উজ্জ্বলতা নাইবা চবৰে শক্তি যিটো আছে তাৰ একচুৱেলি এটা ইউনিট হিচাপে লুমিনচিটি ইউজ কৰা হয় আৰু তাৰ ইউনিট হৈছে কেণ্ডেলা একচুৱেলি হা কেণ্ডেলা CDELA কেণ্ডেলা বুজি পাইছা CD বুলি লিখা হয় শ্বৰ্ট ফৰ্মত বুজি পাইছানে এষ্ট্ৰফিজিক্সত ইউজ কৰা হয় বহুত বেছি একচুৱেলি এইটো বস্তু ওকে সো আশা কৰোঁ এইখিনি বস্তু তোমালোকে বুজিব পাৰিছা তদুপৰি দুটা আৰু ফাণ্ডামেণ্টেল ইউনিট আছে মানে কোৱান্টিটি দুটা আছে যিটো হৈছে এংগুলৰ ক্ষেত্ৰত তোমালোকে এংগুল পাই আহিছা এংগুলত তোমালোকে ইউনিট ডিগ্ৰী পাইছা ৰেডিয়ান পাইছা হয়নে কিন্তু ৰেডিয়ানটো হৈছে এছ আই ইউনিট মনত ৰাখিবা গতিকে আমি আৰু দুটা পাম এটা হ'ব তোমাৰ লিনিয়াৰ এংগুলৰ কাৰণে ৰেডিয়ান ইউজ কৰে আৰু এটা হৈছে সলিড এংগল তাৰ কাৰণে ষ্টেৰেডিয়ান ইউজ কৰে SR বুলি কোৱা হয় ষ্টেৰেডিয়ান বুলি কোৱা হয় এটা বস্তু দুটা কি অলপমান বুজি চাও লিনিয়াৰ এংগল মানে হৈছে যেটো 2D এংগল তুমি আজ দুডাল দি পালে এটা এংগল পাবা এটো এংগল হ'ব লিনিয়াৰ এংগল আৰু সলিড এংগল মানে হ'ব একচুৱেলি তুমি যদি আইসক্ৰীম যদি খোৱা কৰ্নেটো তেতিয়া হলে তাতে এটা সলিড এংগল তোমালোকে দেখিবলৈ পাবা হয় না যেটো সব ফালৰ পৰা আমি চাব পাৰো এটো এটা সলিড এংগল ইয়াৰ ইউনিট হ'ব একচুৱেলি ষ্টেৰেডিয়ান SR আৰু ইয়াৰ ইউনিট হ'ব ৰেডিয়ান বুজি পাইছানে বস্তুটো আশা কৰোঁ বুজিব পাৰিছা ঠিক আছে তো তোমালোকে দেখিলা যে আমি বিভিন্ন ধৰণৰ ইউনিটৰ বিষয়ে আমি চালো বিভিন্ন CGS-ত চালো MKS-ত চালো লগতে FPS-তো চালো এতিয়া আমি বিভিন্ন ধৰণৰ কোৱান্টিটি লম যেনেকৈ ভেলোচিটি হ'ব পাৰে এক্সেলাৰেশ্যন হ'ব পাৰে ফোৰ্স হ'ব পাৰে আৰু এইবিলাকৰ কি কৰিম আমি একচুৱেলি আমি হিহঁতৰ ইউনিটবিলাক চাম SI চিষ্টেমৰ ইউনিটবিলাক চাম হা চাবা এতিয়া আমি নেক্সট দিনটো দিম different quantities বিভিন্ন ৰাশি অসমীয়াত ৰাশি বুলি কোৱা হয় নাম্বাৰ 1 আমি লম velocity or speed তোমালোকে এছাই ক জানাই চাগে velocity নাইবা স্পীডৰ velocity কাৰণে কি হয় ওপৰত ডিসটেন্স নাইবা ডিসপ্লেসমেন্ট আহে বৰ্তমান ডিসটেন্স বুলি দি থৈ দিলো ডিসটেন্স বাই টাইম ন এটা ডিসটেন্সৰ কাৰণে এছাই ক কি আছিল মিটাৰ আছিল হয়নে আৰু টাইমৰ কাৰণে সেকেন্ড আছিল হয়নে নাই এতিয়া এই বস্তুটো কেনেকৈ লিখিব পাৰো মিটাৰ পাৰ সেকেন্ড এনেকৈ লিখিব পাৰি বা ইয়াক তোমালোকে এনেকৈ লিখিব পাৰা মিটাৰ সেকেন্ড টু দি পাৱাৰ -1 বুজি পাইছা এনেকৈ লিখিব পাৰি কিয় হয় এইটো বস্তু বুজি পাইছা নে মিটাৰ পাৰ সেকেন্ড টু দি পাৱাৰ -1 যে হয় কেনেকৈ আমি এবাৰ বুজাই দিছো বস্তুটো চাবা তোমালোকে পালা মিটাৰ পাৰ সেকেন্ড পাইছা ন এতিয়া মিটাৰ টু দি পাৱাৰ 1 আছে সেকেন্ড টু দি পাৱাৰ 1 আছে এটা তলৰ বস্তুটো ওপৰত আনিলে কি হ'ব একচুৱেলি মিটাৰ সেকেন্ড টু দি পাৱাৰ -1 হৈ যাব মানে ওপৰৰ পাৱাৰ তলৰ বস্তুটোৰ পাৱাৰত এটা মাইনাস সাইন আহি যাব আৰু m ৰ ওপৰত 1 আছে 1 টো নিলিখিলে হয় একচুৱেলি অকল 1 থাকিলে সেইকাৰণে মিটাৰ সেকেন্ড টু দি পাৱাৰ -1 হ'ব এইটো আশা কৰোঁ বুজিব পাৰিছে এইখিনি বস্তু তাৰ পিছত নাম্বাৰ 2 আমি কৰিম চাবা নাম্বাৰ 2 কৰিম এক্সেলাৰেশ্যন যাক অসমীয়াত ত্বৰণ বুলি কোৱা হয় এক্সেলাৰেশ্যনৰ ফৰ্মুলা আছিল চেঞ্জ ইন ভেলোচিটি মানে বেগৰ পৰিৱৰ্তন চেঞ্জ ইন ভেলোচিটি ডিভাইডেড বাই টাইম চেঞ্জ ইন ভেলোচিটি ডিভাইডেড বাই টাইম এতিয়া ভেলোচিটি নাইবা স্পীডৰ ইউনিট তোমালোকে এই মাত্ৰ পাইছা মিটাৰ পাৰ সেকেন্ড পাইছিলা তলত টাইম আছে সেকেন্ড এটা 1 দি দিয়া ন এতিয়া এইটো ওপৰত গলে আকৌ কি হ'ব মিটাৰ পাৰ সেকেন্ড আছে এইটো ওপৰত গলে আকৌ -1 আহি যাব কাৰণ পাৱাৰত এটা মাইনাস আহি যাব গতিকে এইখিনি বস্তু কৰাৰ পিছত মিটাৰ পাৰ সেকেন্ড টু দি পাৱাৰ -2 হৈ যাব বুজি পাইছা না এইটো বস্তু ওকে তাৰ পিছত আমি নাম্বাৰ 3 যাম নাম্বাৰ 3 এৰিয়াৰ কাৰণে যিকোনো এটা ফৰ্মুলা ধৰা স্কয়াৰৰ এৰিয়া কি আছিল L স্কয়াৰ আছিল L মানে হৈছে লেন্থ নাইবা দৈৰ্ঘ্য স্কয়াৰ নাইবা লেন্থ স্কয়াৰ L ৰ কাৰণে মিটাৰ আহে গতিকে মিটাৰ স্কয়াৰ হ'ব সিম্পল কথা
তাৰপিছত নাম্বাৰ 4 যদি লওঁ মই ভলিউম যদি লওঁ ভলিউমৰ কাৰণে যিকোনো এটা ফৰ্মুলা লোৱা ধৰা কিউবৰ ভলিউম ল'ব খুজিছা ঘনকৰ ভলিউম তেতিয়াহ'লে তাৰ ফৰ্মুলা আছিল এল কিউব গতিকে ইয়াৰ মিটাৰ কিউব হ'ব বুজি পাইছা এলৰ জায়গাত মিটাৰ কাৰণ এটা এলৰ কাৰণে মিটাৰ আহে ইউনিট গতিকে কিউব আছে কিউব দি দিছোঁ আশা কৰোঁ বুজিব পাৰিছা নাম্বাৰ 5 হ'ব মোমেন্টাম যাক অসমীয়াত ভৰবেগ বুলি কোৱা হয় মোমেন্টামৰ ফৰ্মুলা হৈছিল পি ৰে লিখা হয় স্মল লেটাৰ পি এম ইনটু ভি মাছ ইনটু ভেলোচিটি হয় একচুৱেলি মানে ভৰ আৰু বেগৰ পূৰণ ফল যাক ভৰবেগ বুলি কোৱা হয় একেলগে হা গতিকে এম মানে মাছ মানে মাছৰ ইউনিট অলপ আগতে আমি কৰিছোঁ কেজি ভেলোচিটিৰ কাৰণে ইউনিট কৰিছোঁ মিটাৰ পাৰ ছেকেণ্ড ন গতিকে এইটো একেলগে লিখিলে কেজি মিটাৰ পাৰ ছেকেণ্ড আশা কৰোঁ বুজিব পাৰিছা এইটো হ'ব ভৰবেগ নাইবা মোমেন্টামৰ এছআই ইউনিট এইবিলাক পৰীক্ষাত সোধে আৰু এইবিলাক মই ইমান ডিটেইলছত দিয়াৰ কাৰণ আছে বিকজ ইয়াৰ পিছতে আমি ডাইমেনশ্যন পঢ়িম য'ত এইখিনি বস্তু আকৌ লাগিব গতিকে এতিয়া যদি তোমালোকে এইখিনি বস্তু শিকি ল'ব পাৰা তেতিয়াহ'লে বহুতখিনি ফৰ্মুলাও তোমালোকৰ মনত থাকিব আৰু লগতে এইখিনি বস্তু আকৌ ব্যৱহাৰ কৰিবই লাগিব গতিকে এইখিনি বস্তু পাৰিলে মই যেনেকৈ ভাঙি দেখাইছোঁ সেনেকৈ কৰিব চেষ্টা কৰিবা ডাইৰেক্টলি মুখস্থ নকৰিবা তাত নেক্সট হ'ব তোমাৰ ফ'ৰ্চৰ কাৰণে নিউটনৰ দ্বিতীয় গতি বিষয়ক সূত্ৰ তোমালোকে ইতিমধ্যে পাই থৈ দিছা নিউটন ছেকেণ্ড ল অফ মোশ্যন তোমালোকে ক্লাছ 9-10 ক'ৰবাততো পাইছা এইটো বস্তু এফ ইকুৱেল টু এম এ আছিল এম মানে হৈছে তোমাৰ মাছৰ কাৰণে কেজি আহিব এ মানে হৈছে এক্সেলাৰেশ্যন নাইবা তৰণৰ কাৰণে আমি অলপ আগতে কৰিছোঁ মিটাৰ ছেকেণ্ড টু দি পাৱাৰ -2 বুজি পাইছা গতিকে এই যিটো পালা এইটোকে আমি নিউটন বুলি লিখোঁ মানে এই নিউটন যে লিখোঁ আমি বলৰ এছআই একক ফ'ৰ্চৰ এছআই একক সেইটোৱে হৈছে একচুৱেলি এইখিনি বস্তু তাতে সোমাই আছে পাইছা বুজি এইটোৱে নিউটন বুলি আমি লিখোঁ ন কিন্তু আমি ভাঙি চাই আছোঁ যে একচুৱেলি এছআই ইউনিট আছে কি তাৰ ভিতৰত কি ফাণ্ডামেণ্টেল এছআই ইউনিট সোমাই আছে সেইখিনি বস্তু আমি চাব বিচাৰিছোঁ ঠিক আছে নেক্সট চাম আমি ৱৰ্ক মানে হৈছে কাৰ্য অসমীয়াত ৱৰ্ক মানে ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ হয়নে ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ হয় ৱৰ্কৰ কাৰণে ফ'ৰ্চৰ কাৰণে তুমি ডাইৰেক্টলি মনত নাৰাখিবা এইবিলাক বস্তু ডাইৰেক্টলি মনত ৰখা বেয়া ফ'ৰ্চৰ কাৰণে নিউটন ছেকেণ্ড ল লগাই দিয়া এফ ইকুৱেল টু এম এ এফালে ডিষ্টেঞ্চ আছে ডিটো লগাই দিয়া ঠিক আছে এতিয়া এমৰ কাৰণে আকৌ কেজি আহিব এ মানে হৈছে তৰণৰ কাৰণে মিটাৰ পাৰ ছেকেণ্ড টু দি পাৱাৰ -2 আহিব আৰু লগতে ডি আছে ডি মানে হৈছে দূৰত্বৰ কাৰণে এগেইন ডিষ্টেঞ্চ হয় ডিষ্টেঞ্চৰ কাৰণে এগেইন মিটাৰ আহিব গতিকে কেজি দুটা মিটাৰ আছে গতিকে মিটাৰ স্কুৱেৰ হ'ব ছেকেণ্ড টু দি পাৱাৰ -2 বুজি পাইছা গতিকে ৱৰ্কৰ কাৰণে এছআই ইউনিট আমাৰ এইটো আহিব আৰু এইটোক আমি অভাৰঅল জুল বুলি লিখোঁ আমি যে জুল বুলি যে লিখোঁ তাতে এইবিলাক বস্তু সোমাই আছে একচুৱেলি ফাণ্ডামেণ্টেলি বুজি পাইছা অ'কে আশা কৰোঁ বুজিব পাৰিছা তোমালোকে বস্তুবিলাক লিখি লৈ যাবা পষ্ট কৰি পেলাই ভিডিঅ'বিলাক তাত নেক্সট চাবা নাম্বাৰ 8 সেইটো হ'ব কাইনেটিক এনাৰ্জি অসমীয়াত ইয়াক গতি শক্তি বুলি কোৱা হয় কাইনেটিক এনাৰ্জি ফৰ্মুলা আছিল হাফ এম ভি স্কুৱেৰ হয়নে এতিয়া ইয়াৰ এছআই ইউনিটৰ কাৰণে হাফৰ একো ইউনিট নাথাকে হাফ এটা সংখ্যা হয় হয়নে হাফ এটা 1/2 এটা সংখ্যা হয় গতিকে তাৰ কোনো ধৰণৰ এছআই ইউনিট নাথাকে তাত এম আছে এমৰ ইউনিট কেজি হ'ব কাৰণ এম মানে হৈছে ভৰ ভি মানে হৈছে ভেলোচিটি মিটাৰ পাৰ ছেকেণ্ড আহিব মিটাৰ ছেকেণ্ড টু দি পাৱাৰ -1 ওপৰত এটা স্কুৱেৰ আছে গতিকে স্কুৱেৰ আমি ইয়াতো দি দিম বুজি পাইছা এতিয়া স্কুৱেৰটো ভগাই দিলে হ'ল মিটাৰৰ ওপৰতো আহিব আৰু ছেকেণ্ড টু দি পাৱাৰ -2 হৈ যাব কাৰণ ছেকেণ্ডৰ ওপৰতো আহিব যিহেতু মাইনাছ আছে -2 দিব লাগিব লগত ঠিক আছে গতিকে এইটো কি হ'ব এইটো একচুৱেলি আমি শক্তিৰ একক এইটো জুলে হয় বুজি পাইছা গতিকে জুলৰ ভিতৰত এইটো সোমাই থাকে আৰু তোমালোকে যদি চোৱা আমি ৱৰ্কৰ কাৰণেও কেজি মিটাৰ স্কুৱেৰ ছেকেণ্ড টু দি পাৱাৰ -2 পাইছোঁ ইয়াতে আৰু ইয়াতো ছেম পাইছোঁ মানে কাইনেটিক এনাৰ্জি আৰু ৱৰ্কৰ এছআই ইউনিট ছেম একচুৱেলি কাৰ্য আৰু যিকোনো শক্তিৰ এছআই ইউনিট সদায় ছেম হয় এইটো এছআই ইউনিট জুল হয় হা আৰু তাক আমি ফাণ্ডামেণ্টেলি এনেকৈ লিখিব পাৰোঁ এইটো জুলৰ ভিতৰত একচুৱেলি এইবিলাক ফাণ্ডামেণ্টেল এছআই ইউনিট সোমাই থাকে ঠিক আছে তাৰপিছত নাম্বাৰ আমি 9 চাম পটেনচিয়েল এনাৰ্জি যাক অসমীয়াত স্থিতি শক্তি বুলি কোৱা হয় পটেনচিয়েল এনাৰ্জি এতিয়া পটেনচিয়েল এনাৰ্জি নিজা সূত্ৰ নাই একচুৱেলি বিভিন্ন চিষ্টেমত বেলেগ মানে পৰিৱেশত বেলেগ তুমি ফৰ্মুলা পাবা যেনেকৈ যদি মাধ্যাকৰ্ষণিক পৰিৱেশৰ কথা কওঁ মাধ্যাকৰ্ষণিক স্থিতি পটেনচিয়েল এনাৰ্জি নাইবা মাধ্যাকৰ্ষণিক স্থিতি শক্তিৰ কথা কওঁ তেতিয়াহ'লে সেই ফৰ্মুলাটো আছিল mgh এইটো আছিল ঠিক তেনেকৈ স্প্ৰিঙৰ বিষয়ে তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাবা স্প্ৰিঙৰ পটেনচিয়েল এনাৰ্জি নাইবা স্প্ৰিং স্থিতি শক্তি সেইটো বস্তু আকৌ বেলেগ হয় তাৰ ফৰ্মুলা আকৌ পাবা যিমান পঢ়ি থাকিবা সিমান ফিজিক্সত তোমালোকে বেলেগ চিষ্টেমৰ কাৰণে বেলেগ স্থিতি শক্তি পাবা পটেনচিয়েল এনাৰ্জি পাবা এতিয়া আমি জাষ্ট যিহেতু ডাইমেনশ্যন ওলাই আছোঁ নাইবা ইউনিট ওলাই আছোঁ গতিকে আমি কেৱল
যিকোনো এটা ফৰ্মুলা লৈ ল'ম হা আমি মাধ্যাকৰ্ষণৰ স্থিতি শক্তিটো লৈছোঁ গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জি যিটো তোমালোকৰ চেপ্টাৰ 8 নাইবা 7 নতুন কিতাপত 7 আৰু পুৰণ কিতাপত 8 তাতে আকৌ দেখিবলৈ পাব ফাৰ্ষ্ট ইয়াৰৰ প্ৰথম যিখন পাৰ্ট 1 আছে তাতে তোমালোকে আকৌ পাবা এইটো বস্তু গতিকে mgh এমৰ কাৰণে m আকৌ kg হইব হয়নে জি মানে হৈছে মাধ্যাকৰ্ষণিক ত্বৰণ নাইবা গ্ৰেভিটেশ্যনেল এক্সেলাৰেশ্যনৰ কাৰণে আমি ইতিমধ্যে পাই থৈ দিছোঁ মিটাৰ ছেকেণ্ড টু দি পাৱাৰ -2 h মানে হৈছে হাইটৰ কাৰণে আকৌ মিটাৰ আহিব যিকোনো এটা হাইট নাইবা উচ্চতাৰ কাৰণে মিটাৰ আহে গতিকে লগ লাগি পেলাই kg আহিব মিটাৰ স্কয়াৰ আহিব ছেকেণ্ড টু দি পাৱাৰ -2 আহিব আশা কৰোঁ বুজিব পাৰিছে এইটো বস্তু গতিকে এইটো জুলে হ'লে আগতে যি পাইছোঁ সেয়ে পাইছোঁ আকৌ সেম বস্তু গতিকে এইটো জুলে হ'ব হা মনত ৰাখিবা এইটো জুল ওকে তাৰপিছত নেক্সট আমি কৰিম পাৱাৰৰ কাৰণে ফৰ্মুলা হৈছে ৱৰ্ক বা এনাৰ্জি যিকোনো এটা ল'লে হ'ল ডিভাইডেড বাই টাইম এইবিলাক বস্তু তোমালোকে পাই আহিছে আগতে ৱৰ্কৰ কাৰণে ডাইৰেক্টলি মুখস্থ নাৰাখিবা একো বস্তু ৱৰ্কৰ কাৰণে ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ বুলি লিখা এফ ইনটু ডি টাইমৰ কাৰণে টি বুলি লিখা ফ'ৰ্চৰ কাৰণে নিউটন ছেকেণ্ড লগাই দিয়া এফ ইকুৱেল টু এম এ আছিল ন সেইটো বহাই দিছোঁ টি এতিয়া এমৰ কাৰণে আহিব কেজি এক্সেলাৰেশ্যনৰ কাৰণে মিটাৰ ছেকেণ্ড টু দি পাৱাৰ -2 আহিব তাৰপিছত ডি মানে ডিষ্টেঞ্চ হয় গতিকে মিটাৰ আহিব এগেইন টাইমৰ কাৰণে এছ আহিব বুজি পাইছা লগ লাগি পেলাই কি পাবা কেজি মিটাৰ স্কয়াৰ ছেকেণ্ড টু দি পাৱাৰ -3 হৈ যাব বুজি পাইছা এইখিনি হ'ব তোমাৰ পাৱাৰৰ কাৰণে নাইবা ক্ষমতাৰ কাৰণে পাৱাৰক অসমীয়াত ক্ষমতা বুলি কোৱা হয় তাৰ কাৰণে এছআই ইউনিট আৰু এইটোকে আমি ওৱাট বুলি লিখোঁ ন ওৱাট একচুৱেলি ওৱাটৰ ভিতৰত এইখিনি বস্তু সোমাই থাকে বুজি পাইছা চ' আশা কৰোঁ এইটো বস্তু তোমালোকে বুজিব পাৰিছা এইকেইটা একেবাৰে বেছিক বস্তু তদুপৰি আমি দুটামান আৰু কৰিম যিকেইটা তোমালোকে ক্লাছ 9-10ত পাই আহিছা যিকেইটা হৈছে ইলেক্ট্ৰিক কাৰেণ্টৰ কাৰণে তোমালোকে এম্পিয়াৰ পাই আহিছা তেনেকৈ ওমছ ল' পাইছা ওমছ ল'ৰ কাৰণে ওম আছিল তাৰপিছত ভল্টেজ নাইবা পটেনচিয়েল ডিফাৰেঞ্চ পাইছা যাক বিভৱ ভেদ বুলি কোৱা হয় অসমীয়াত সেইটো বস্তুত ভল্ট আছিল তাৰ এছআই ইউনিট সেইবিলাকৰো একচুৱেলি আমি এছআই ইউনিটবিলাক উলিয়াই চাওঁ ভিতৰত একচুৱেলি সোমাই কি থাকে ফাণ্ডামেণ্টেলি সেইটো বস্তু চাওঁ এইবিলাক বস্তু কৰিব লাগিব বিকজ ইউনিট আৰু ডাইমেনশ্যন যেতিয়া পঢ়াম তাতে আকৌ এইবিলাক বস্তু লাগিব পূৰা ভাঙি তোমালোকে কৰিব লাগিব হা গতিকে খুব ইম্পৰ্টেণ্ট হ'ব বস্তুখিনি সেইকাৰণে যিখিনি বস্তু শিকাইছোঁ খুব কামত অহা বস্তু চাবা নেক্সট আমি কৰিম ইলেক্ট্ৰিক চাৰ্জ এইটো কেই নম্বৰ হ'ব এইটো হ'ব 10-11 হ'ব ইলেক্ট্ৰিক চাৰ্জ যাক বৈদ্যুতিক আধান বুলি কোৱা হয় অসমীয়াত ইলেক্ট্ৰিক চাৰ্জ ফৰ্মুলাটো হ'ল কিউ ইকুৱেল টু আই ইনটু টি আই মানে হৈছে ইলেক্ট্ৰিক কাৰেণ্ট আৰু টি মানে হৈছে টাইম ইলেক্ট্ৰিক কাৰেণ্টৰ এছআই ইউনিট আছিল এম্পিয়াৰ আৰু কাৰেণ্টৰ কাৰণে ছেকেণ্ড বুজি পাইছা ইয়াকে আমি কি বুলি লিখোঁ কুলম বুলি লিখোঁ নহয় কুলম চাৰ্জৰ এছআই ইউনিট নাইবা আধানৰ এছআই ইউনিট কুলম হয় এইটো বস্তু আমি লিখোঁ গতিকে এইটো একচুৱেলি এম্পিয়াৰ ছেকেণ্ড থাকে তাতে সোমাই হা নেক্সট আমি কৰিম ভল্ট নাইবা পটেনচিয়েল ডিফাৰেঞ্চ যাক অসমীয়াত বিভৱ ভেদ বুলি কোৱা হয় ভল্টেজ বুলিও ক'ব পাৰা পটেনচিয়েল ডিফাৰেঞ্চ এইটো ভি ইকুৱেল টু তোমালোকে পাইছিলা W/Q ৱৰ্ক বাই চাৰ্জ এইটো তোমালোকে ক্লাছ 9-10ত ক'ৰবাত পাইছা এইটো বস্তু ৱৰ্ক বাই চাৰ্জ ৱৰ্কৰ কাৰণে এগেইন ফৰ্মুলা লিখিম ডাইৰেক্টলি আমি মুখস্থ নাৰাখোঁ ৱৰ্কৰ কাৰণে হৈছে ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ চাৰ্জৰ কাৰণে আই ইনটু টি বুলি লিখিম হয়নে তাত ফ'ৰ্চৰ কাৰণে এফ ইকুৱেল টু এম এ লগাই দিম কাৰণ নিউটন ছেকেণ্ড ল ডিভাইডেড বাই আই ইনটু টি লিখি দিম পাইছা বুজি এতিয়া বস্তুবিলাক বহাই দিম এমৰ কাৰণে আহিব কেজি তাৰপিছত এ আছে এ মানে হৈছে তৰণৰ কাৰণে আহিব ছেকেণ্ড টু দি পাৱাৰ -2 ডি মানে ডিষ্টেঞ্চ গতিকে মিটাৰ এগেইন আহিব আই মানে হৈছে কাৰেণ্ট চ' কাৰেণ্টৰ কাৰণে এগেইন এম্পিয়াৰ আহিব আৰু টিৰ কাৰণে এগেইন ছেকেণ্ড আহিব এইখিনি বস্তু তলৰখিনি যদি ওপৰত লৈ যাওঁ কেজি আহিব ওপৰত মিটাৰ দুটা আছে মিটাৰ স্কুৱেৰ আহিব তলত এটা ছেকেণ্ড আছে ওপৰত গ'লে ছেকেণ্ড টু দি পাৱাৰ -1 হৈ যাব গতিকে ওপৰত ইতিমধ্যে ছেকেণ্ড টু দি পাৱাৰ -2 আছেই গতিকে ছেকেণ্ড টু দি পাৱাৰ -3 হৈ যাব আৰু এটো ওপৰত গ'লে এ টু দি পাৱাৰ -1 হৈ যাব বুজি পাইছা এইটোকে আমি একচুৱেলি আমাৰ ভাষাত আমি কি বুলি কওঁ ভল্টেজ বুলি কওঁ অভাৰঅল ভল্ট বুলি কওঁ ভল্ট গতিকে ভল্টৰ ভিতৰত একচুৱেলি এইখিনি বস্তু এছআই ইউনিট ফাণ্ডামেণ্টেলি সোমাই থাকে মনত ৰাখিবা দেই অ'কে নেক্সট আমি লাষ্ট কৰিম এতিয়া এইটো হ'ব আমাৰ 13 নষ্ট প্ৰবেবলি এইটো হৈছে ৰেজিষ্টেঞ্চ ওমছ ল'ৰ পৰা আমি কি পাইছোঁ আৰ ইকুৱেল টু ৰেজিষ্টেঞ্চ ৰেজিষ্টেঞ্চ মানে অসমীয়াত ৰোধ ভি বাই আই বিভৱ বাই কাৰেণ্ট এইটো আছিল এতিয়া ভিৰ কাৰণে অলপ আগতে পাইছোঁ W/Q হয়নে আই এইটো এতিয়া ওপৰত যদি এনেকুৱা ফ্ৰিকশ্যন লিখিব লাগে মানে ভিৰ ভেলু আমি পাতি দিছোঁ ভি ইকুৱেল টু W/Q বহাইছোঁ
এতিয়া ওপৰত যদি এনেকুৱা ফ্ৰেকশ্যন থাকে ডাইৰেক্টলি নামি আহে কিউটো তলত নামি আহিব কিউ ইনটু আই ঠিক আছে এতিয়া কি কৰিম ডব্লিউ মানে হৈছে ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ আৰু কিউ মানে হৈছে আই ইনটু টি আই এটা কাষত আছে আই লিখি দিয়া ফ'ৰ্চ মানে হৈছে এফ ইকুৱেল টু এম এ ডি আই দুটা আছে আই স্কুৱেৰ টি হৈ যাব বুজি পাইছা চ' এতিয়া এছ আই ইউনিটবিলাক বহাই দিয়া কেজি এতিয়া ওপৰত আছে এম মানে হ'ব কেজি মাছ হয় এক্সিলাৰেশ্যন আছে তাৰপিছত মানে ত্বৰণ মিটাৰ পাৰ ছেকেণ্ড যদি বাৰ -2 ডি মানে ডিষ্টেঞ্চ মিটাৰ আই মানে হ'ব এম্পিয়াৰ টি মানে হ'ব ছেকেণ্ড বুজি পাইছা এতিয়া তলৰ বস্তুখিনি ওপৰত নিম কেজি ওপৰত দুটা মিটাৰ আছে মিটাৰ স্কুৱেৰ হৈ যাব ওপৰত ছেকেণ্ড যদি বাৰ -2 আছে তলত আৰু এটা ছেকেণ্ড আছে গতিকে ওপৰত গ'লে ছেকেণ্ড যদি বাৰ -3 হ'ব তলত এম্পিয়াৰ স্কুৱেৰ আছে ওপৰত গ'লে এম্পিয়াৰ যদি বাৰ -2 হ'ব বুজি পাইছা আৰু এইখিনিক আমি কি বুলি কওঁ ওম বুলি কওঁ এইটো বস্তুকে হয়নে গতিকে ওমৰ ভিতৰত ফাণ্ডামেণ্টেলি এইখিনি ইউনিট সোমাই আছে চ' আশা কৰোঁ তোমালোকে বস্তুখিনি বুজিব পাৰিছা নেক্সট ভিডিঅ'ত আমি এতিয়া ডাইমেনশ্যনটো ডিছকাছ কৰিম অলমষ্ট একেধৰণৰে বস্তু হয় চ' নেক্সট ভিডিঅ'টোতো সেইখিনি বস্তু তোমালোকে জানিবলৈ পাবা ঠিক আছে